হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। আজি মই আপোনালোকৰ আগত উৰণিৰে কেনেকৈ কাফতান বনায় সেইটো শিকাম। এইটো মোৰ উৰণি হয়। আজি এইটোৰে আপোনালোকৰ আগত কাফতান অতি সহজতে কেনেকৈ বনায় আপোনালোকৰ আগত দেখুৱাম। প্ৰথমতে উৰণিখন 4 ফ'ল্ড কৰি ৰাখিম। তাৰপিছত মই শোল্ডাৰৰ জোখটো ল'ম। মোৰ শোল্ডাৰ 13ৰ হাফ 6.5 6.5 শোল্ডাৰ ল'ম, কিন্তু 6.5 আৰু 3 ইঞ্চ মই ল'ম নেকৰ কাৰণে। এই 6 ইঞ্চৰ ভিতৰতে 6.5 ইঞ্চৰ ভিতৰতে আমি ডিঙিটো কৰিম, নেকটো আমি 6.5 ইঞ্চৰ ভিতৰতে কৰিম। গতিকে আমি দীঘলকৈ এটা আঁচ পাৰি দিলোঁ। আঁচ পাৰি এতিয়া মই আগফালৰ ডিঙিৰ কাৰণে মই 6 ইঞ্চ ল'ম। তাৰ পৰা ৰাখি বেকাকৈ কৰি 6 ইঞ্চ ল'লোঁ। 6 ইঞ্চ লৈ পেলাই মই এটা ঘৰ বনাই দিম। আৰু বেক নেকৰ কাৰণে মই 4 ইঞ্চ ল'ম। 4 ইঞ্চৰ মাপ দি মই আকৌ এটা ঘৰ বনাই ল'ম। ঘৰ বনাই ডিঙিৰ শ্বেপটো দি দিম, ৰাউণ্ড শ্বেপ এটা দি দিম। দি পেলাই শ্বেপ দিয়াৰ পাছত মই প্ৰথমতে বেক চাইডটো কাটিম। বেক চাইডটো কটাৰ পাছত মই উৰণিখন খুলি ল'ম। খুলি পেলাই ফ্ৰণ্ট চাইডটো কাটিম। সেয়ে খুলি পেলাই ফ্ৰণ্ট চাইডটো কাটিম। আমি ফ্ৰণ্ট চাইডত যোনটো জোখ দিছিলোঁ সেই জোখটো অকণমান চকেৰে অকণমান ডাঠকৈ দিম, যাতে উলটাই পেলাই সেই চিনটো মই ইটো পাৰ্টত ল'ব পাৰোঁ। এয়া চাওক, এনেকৈ দেখাই দিব আপোনালোকে ওলোটাই ল'ব। ওলোটাই লোৱাৰ পাছত হাতেৰে অলপ ডেপ ডেপ কৰি দিব, এনেকৈ থাপি দিব। তেতিয়া চিনটো ইটো পাৰ্টত বহি যাব। তাৰপিছত আপোনালোকে এনেকৈ চিনটোৰ ওপৰৰ পৰা মাৰ্ক কৰি ল'ব। মাৰ্ক কৰি এইটো কেঁচিৰ সহায়েৰে কাটি দিব। এতিয়া ডিঙিটো বনাবৰ কাৰণে আমি কেইটামান ওৰে পট্টি কাটিব লাগিব, মানে বেকাকৈ পট্টি কেইটামান কাটিব লাগিব। আপোনালোকে যিকোনো ৰঙৰ ল'ব পাৰে, কাৰণ পট্টিটো দেখা নাযাব ওপৰৰ পৰা। সেয়েহে মোৰ লগত ৰঙা ৰঙৰ আছিলে, সেয়েহে মই ৰঙা ৰঙৰ পট্টিয়ে কাটিম। এনেকৈ বেকাকৈ কাটিব। এনেকৈ 5-6টামান পট্টি কাটি ল'ব। এনেকৈ 1.5 ইঞ্চি গৈ পট্টি কাটি ল'ব। তাৰপিছত এনেকৈ চিলাব। এনেকৈ ৰাখিব যেন চিলোৱাৰ পিছত আপোনালোকৰ এটা ভি শ্বেপ এটা হয়। এই চাওক, চিলোৱাৰ পিছত এটা ভি শ্বেপ হৈছে। বাকী পট্টিখিনিও তেনেকৈ ভি শ্বেপত চিলাই ল'ব।
এতিয়া চিলাই থোৱা দীঘল পটিটো মই দুভাজ কৰি মই উৰণাখনৰ ৰাইট সাইডে লগাম। কিন্তু উৰণাৰ ৰাইট সাইডত মই পটিটো দুভাজ কৰি লগাম। এনেকৈ কৰি গোটেই নেকটো কৰি দিব। গোটেই নেকটোত পটিটো লগোৱাৰ পাছত পটিটো যিখিনি এক্সট্ৰা সেইখিনি কাটি দিব। কাটি পেলাই এইখিনি এনেকৈ দেখুৱাৰ দৰে এনেকৈ উল্টাই পটিটোৰ ওপৰতহে মাৰিব। কাপোৰটোৰ ওপৰত নহয়, পটিটোৰ ওপৰত এটা চিলাই মাৰি দিব। চাওক চিলনিটো মই পটিটোৰ ওপৰতহে দিছোঁ। মই তেনেকৈ গোটেই ৰাউণ্ডটো মাৰি দিব। তেনেকৈ গোটেই ৰাউণ্ডটো মৰাৰ পাছত এইটো ভিতৰৰ ফালে সোমোৱাই আকৌ এটা চিলাই মাৰি দিব। চাওক ৰঙা কাপোৰটো বাহিৰৰ ফালৰ পৰা দেখা নাযায়। এনেকৈ কৰি গোটেই ৰাউণ্ডটো নেকটো কৰি দিব। গোটেই নেকটো হৈ গ'ল। এতিয়া মই আৰ্মহোলৰ জোখ ল'ম। 9.5লৈকে দিম। যিহেতু কাফতান অলপ ঢিলাকৈ পিন্ধে, মই 9.5কৈ দিলোঁ, 9.5 ইঞ্চ। আৰু যিহেতু মই এইটো 38ৰ চিলাই আছোঁ, গতিকে 38ৰ পৰা বাছে মোৰ 5 ইঞ্চ বাচিছে। সেয়েহে মই 5 ইঞ্চেই মই ৰাখিছোঁ। আৰু তলৰ ফালৰ পৰা মই 9 ইঞ্চ এৰি দিছোঁ। সেইখিনি আমি চিলাই নামাৰোঁ। এইফালে তলৰ ফালৰ পৰা 9 ইঞ্চ আৰু ছাইডৰ ফালৰ পৰা 5 ইঞ্চ। দুফালে তেনেকৈ কৰি পেলাই মই স্কেলৰ সহায়ত ওপৰৰ পৰা তললৈকে মই এটা মাৰ্কিং কৰি দিম। এইটোতে আমাৰ চিলনিটো পৰিব। ঠিক তেনেকৈ এইটো ছাইডতো মই তেনেকেই মাৰ্ক কৰি দিম। এই মাৰ্কিঙতে আমাৰ চিলনিটো হ'ব। দুইফালে তিমানটো চিলনি হ'ব। কাফতান বনাবলৈ একেবাৰে ইজি। অকল ডিঙিটো ঠিক কৰি এনেকৈ ছাইডত জোখমতে চিলনিটো মাৰি দিলেই কাফতান ৰেডি হৈ যায়। গতিকে বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনিলৈকে মই চিলাইটো বন্ধ কৰি দিম। বাকীখিনি যিহেতু খোলা লাগিব, সেই 9 ইঞ্চ, ঠিক তেনেকৈ এইটোৰ নিচিনাকৈ মই ইটো ছাইডো তেনেকৈ য'ত মাৰ্ক কৰা আছে সেইমতে মই চিলাই দিম। চিলাই কৰাৰ পাছত কাফতান ৰেডি।
দুইফালে চিলাই হৈ গ'ল। এয়া 8 ইঞ্চি দিছোঁ। গতিকে কেনেকৈ পালে জনাব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।